इटु कोनोबा ध्वंस करिब बिचारिले इटु केতিয়াও দিয়া নহব ইয়াৰ কাৰণে আমি কাম কৰি যাম नमस्कार खुलुमबाय आं जे नोंथांमोननो मोनसे भिडिअ देखाय नायदों মই আজি আপোনাৰ লগত এটা ভিডিঅ দেখাবলৈ লৈছো আজি বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা হেৰি কথা কৈছে ভিডিঅ মই এই সাৰে কি কথা কৈছিলে মই আপোনাৰ লগত দেখাবলৈ লৈছো মানে বিটিআৰ চিফ প্ৰমোদ বড়ো স্যার আজি मा बाथ्रा बुङा जे नोंथांमोन भिडिअ देखायनानै होनो नागिरदों so नोंथांमोना भिडिअखौ इन्टारेस्ट बा नायबानो जाबाय आं दा दसे उनाव होगोन মই অলপ পাছত भिडिअ দিম यार আগত মই কয়েকটা মই কবলৈ ওলাইছো যে नोंथांमोना नुदों कि बिटिआरनि चिफ प्रमोद बड़ो सारा दिनै मोनसे बाथ्रा बुंदों बिथांनि बुंनायखौ गोसोखाङोबा हयथ निश्चय बयबो नोंथांमोना नांगोन बिखायाव मानोना बिथाङा दिनै मोनसे खोथा बुंदों कि गावनि बिमानि गोरबोनिफ्राय बियो बिटिआरनि माने चिफ जानो होननानै बिमालाव फैयाखै होनना बुंदों प्रमोद बड़ो डाঙरीया सारे এটা কথা কৈছে মই মা পেডৰ পৰা মই যেতিয়া মই মা পেডত আছিলে তেতিয়া সময়ৰ পৰা মই বিটিআৰৰ চিফ হোম বুলি মই এনেকা আকা লৈকিনি আহা নাই মানে এনেকা কথা কৈছে আৰু বিটিআৰৰ চিফ প্ৰমোদ বড়ো ছাৰে এইটো কথা ক'লো যে মোৰ টেছৰ এনেকা বিটিআৰৰ চিফ হ'ব বুলি ভাবা নাছিলে আৰু সমাজে যেটো মোক দায়িত্ব দিছে সেই দায়িত্বখন মই পালন কৰি যাম আৰু জুনে যদি বিটিআৰত 35 লাখ সিটো হেৰি পপুলেশন আছে তাৰ মাজৰে কিনেকে শান্তি প্ৰিয় আনিব শান্তি বা কিবা হেৰি পৰিস্থিতিটো ভালকৈ আনিব পাৰে ইয়াৰ বিষয়টো লৈ কিনি কাম কৰিব আগবাঢ়ি যাম বুলি এটা কথা ক'লো যে বিটিআৰ আছে 25 লাখ सुबुंफोरनि गेजेरावहाय माबोरैबा शान्ति लाबोनो हायो बे बाथ्राखौ लानानै बिथाङा बाथ्रा बुंदों आरो लोगोसेनो जों मिथियो थांनाय समफोराव माने बिटिआरआवहाय माने थासारिया बारा मोजां नङामोन जानो हागौ जायनि फलाव दिनै प्रमोद बड़ो सारा बाथ्राखौ बुंदों आं बहाय एगेन्स्ट बारा आं बुंनाय नङा माने प्रमोद बड़ो सारा बुंदों बिटिआरत चिफ प्रमोद बड़ो डाঙৰীয়া কৈছে सारे কৈছে যে যোৱা 2015 তাত হেৰি সময়ত আমাৰ বিটিচিয়ে যেটো পৰিস্থিতিটো খুব বেয়া আছিল ইয়াৰ অত্যাচাৰ হিংসা এনেকা বহুত হৈছিল এতিয়া লাহে লাহে 2015 যেতিয়া ইউপিপিএল জন্ম দিছিলে ইউজি ব্ৰহ্ম ডাঙৰীয়া তাৰ পাছতহে বিটিআৰত 2020ত যে এটা বিটিআৰ চুক্তি হৈছিল এই চুক্তিৰ দ্বাৰা এতিয়া বিটিআৰৰ শান্তি আহিছে এইবোৰ কথা বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰে ডাঙৰীয়াই দিছে যে 2015आव माने इउपिपिएल माने जोनोम जादों आरो बे जोनोम माने थाखाय जाया बेखौ जों मिथिगौ बिटिआरआव बे समाव मोनसे हिंसा थासारिया बारामोन बे बाथ्राखौ बिथाङा फोरमायदों लोगोसेनो जोंनि गेजेरावहाय बहुत मोनसे थासारिया बिराद गोब्राबमोन दा आथिखालावहाय थासारिया शान्तियाव फैबाय लोगोसेनो जों मिथिगौ कि जोंनि गेजेरावहाय माने दिनैसिमबो बिटिआरआवहाय जेनेबा दा शान्ति फैबाय एसे नङाब्लाबो दा बेनिखायनो समाजा जे खामानिखौ मावनो दायित्व होगोन बेखौ गाव मावफुंनानै गालांगोन नाथाय बे खामानिफोरखौ 35 जेनोखि रोजा सुबुंफोरनि 35 माने लाख सुबुंफोरनि जेनोखि गोजोन खौसेथिखौ नागिरनानै बिथाङा खामानिफोरखौ मावगोन आरो बेखौ सोरबा सिफाय नागिरोबा बेयो मालाबाबो सिफाय होनो नङा आरो बे बाथ्राखौ बिथाङा बुंदों सो মই আপোনাৰ লগত এতিয়া মই ভিডিঅ দেখাবলৈ লৈছো যে বিটিআৰৰ চিফ প্ৰমোদ বড়ো सारे की কথা কৈছিলে মিডিয়াত মই আপোনালোকক এতিয়া ভিডিঅটো দিম গতিকে আপোনালোকে এতিয়া ভাবক আৰু প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়া যেটো কথা কৈছে এইবোৰ কথা সঁচা না মিছা আপোনালোকে ভালকৈ শুনি বলে মনত ভাবি চিন্তা কৰি কমেন্টটো মানে লিখি কিনে দি দিবা মই এতিয়া ভিডিঅটো দিম আপোনালোকে চাই ল'বা সুবিধাপাতি ল'ব বুলি কৈছে সব বহুতে বহুত কথা ক'ব কিন্তু নিজৰ নিজৰ এজেন্ডা আছে সকলোৰে এজেন্ডাই কাম কৰিব ইউপিপিএলৰ এজেন্ডা কি আছিলে 2015 চনত ইউপিপিএলক ইউজি ব্ৰহ্ম ডাঙৰীয়াই যেতিয়া জন্ম দিছিলে তেতিয়া বিটিআৰ অঞ্চলত মানুহবিলাকে থাকিবলৈ পৰা পৰিৱেশ নাই বুলি বহুতে এৰি গৈছিলে তেতিয়া হত্যা হিংসা বিভিন্ন পৰিৱেশ বিটিআৰ অঞ্চলটোত মানে জুৰুলা কৰি পেলাইছিলে আৰু মানুহৰ মুখৰ হাঁহি নাইকিয়া হৈছিলে তেতিয়া ইউজি ব্ৰহ্ম ডাঙৰীয়াই এটা ৰাজনৈতিক সংগ্ৰাম আৰম্ভ কৰিলে তাত আমিও যোগদান কৰিলোঁ আৰু 2020ত শান্তি চুক্তি হোৱাৰ পিছত আজি ইউপিপিএলৰ চৰকাৰ আহিছে ইউপিপিএল বিজেপিৰ চৰকাৰ আৰু ইয়াত মানুহৰ মুখলৈ হাঁহি ঘূৰি আহিছে
এতিয়া বহুত কথা ক'ব কিন্তু আজিৰ পৰা 5, 10, 15, 20 বছৰত ঘূৰি যাওক তাৰ পিছত বহুত কথাটো কওক গতিকে আজি কোনে চিফ হ'ব কোনে CM হ'ব কোনে EM হ'ব সেইটো ডাঙৰ কথা নহয় কোনে BTRৰ 35 লাখ জনসাধাৰণক মৰম কৰিব কোনে বিশ্বাসত ল'ব কোনে সন্মান কৰিব ইয়াৰ সমন্বয় আৰু শান্তিৰ কাৰণে কোনে কাম কৰিব সেইটোহে প্ৰশ্ন কৰক আৰু মোৰ কথা বেলেগ একো নাই মই চিফ হোৱাটো ডাঙৰ কথা নহয় চিফ হোৱাটো মই মানে মাৰ পৰা পেটৰ পৰা জন্ম পোৱাৰ পৰাই মই ভাবি অহা নাই যে মই চিফ হ'ম সমাজৰ কাম কৰিলোঁ 32 বছৰ তাৰ পিছত এতিয়া এটা সমাজে দায়িত্ব দিছে সেইটো দায়িত্ব মই লৈছোঁ আৰু মোৰ তেজত বা মোৰ তেনেকুৱা চিন্তাবিলাক আহিব দিয়া নাই যে চিফ হ'বই লাগিব এইটো দলে সিদ্ধান্ত কৰিব নিজৰ দলে সিদ্ধান্ত কৰিব গতিকে কোনে কি এজেণ্ডা আছে এইটো নিজে ৰাখক ৰাইজে ঠিক কৰিব কিন্তু BTR অঞ্চলত যিহেতু যোৱা 30টা 40টা বছৰত ইমান বেয়া পৰিৱেশ আছিলে এই পৰিৱেশটো ঘূৰাই আনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডাইৰেক্টলি ইয়াত মানে বহুতখিনি চেষ্টা কৰি পেলাই আৰু আমাৰ যিটো সংগ্ৰামীসকল আছিলে এই পৰিৱেশটো আজি আহিছে গতিকে মোৰ একদম প্ৰাইম সবচে ডাঙৰ এজেণ্ডাই হৈছে BTR অঞ্চলত অনাগত দিনত পুনৰ অশান্তি গোষ্ঠীগত সংঘৰ্ষ বা জাতি জনগোষ্ঠীৰ মাজত যিটো সমন্বয় ঘূৰি আহিছে এইটো কোনোবা ধ্বংস কৰিব বিচাৰিলে এইটো কেতিয়াও দিয়া নহ'ব ইয়াৰ কাৰণে আমি কাম কৰি যাম